শিৱ শংকৰ ধীৰে জটাধাৰ গংগা বসতি তাতে কংগালে ভৰ্ষাল ভস্ম পানী গাৱে ভস্ম পানী গাৱে ভাঙকো খাইলো মই গৰলো খাইলো নমৰিলো বিষৰ জালে ত্ৰিজ গত হেতু গৰল খাইলো মই সমুদ্ৰ মন্থন কালে। এতিয়া মই মোৰ প্ৰজন্ম মোৰ উঠি অহা প্ৰজন্মক এটাই অনুৰোধ কৰি যাম যে স্বয়ং মহাদেৱে কি কৈছে, পৃথিৱী বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডক ৰক্ষা কৰিবৰ কাৰণে তেওঁ গৰল পান কৰিছিলে।
তাৰমানে কি বুজিলোঁ আমি তেওঁ ভাং খাইছিলে তেওঁ কৈছে ভাঙকো খাইলোঁ মই গৰলো খাইলোঁ কিহৰ কাৰণে খাইছিলে ত্ৰিজগত হেতু পৃথিৱীৰ এই মনুষ্য পৃথিৱীৰ জীৱ জগতক জীয়াই ৰাখিবৰ কাৰণে তেওঁ নিজেই গৰল পান কৰিছিলে দেৱতাসকলক জীয়াই ৰাখিবৰ কাৰণে আমাক কোৱা নাই আমি গৰল পান কৰিবলৈ আমাক কোৱা নাই শিৱৰাত্ৰিত ভাং খাবৰ কাৰণে এতিয়া মই উঠি অহা প্ৰজন্মক অনুৰোধ কৰিম যে শিৱৰাত্ৰিৰ যি তাত্ত্বিক অৰ্থ সেইটোৱেই যে আমি মহাদেৱক সন্তুষ্ট কৰিব লাগে আমি সন্তুষ্ট হোৱাৰ কাৰণে আমি এইবিলাক বস্তু ভক্ষণ কৰিব আচলতে নালাগে দ্বিতীয়তে আমাৰ যিকেইজন দেৱতাক আমি পূজা কৰোঁ আমি মহাদেৱক পূজা কৰিছোঁ মহাদেৱে কি ক'লে কাৰ্তিক গণপতি দুগুটা তনেও ভোকে কলমল কৰে ৰাতিৰ সাজক লাগে আনাই পাৰ্বতী ধাৰ ধূপাৰ কৰি তাৰমানে আমাৰ দেৱতাৰ তেওঁ আমি পৰম ব্ৰহ্ম দেৱ আদিদেৱ মহাদেৱক আমি পূজা কৰিছোঁ কিন্তু আমি যদি অহংকাৰৰ বশৱৰ্তী হওঁ আমি কাক পূজা কৰিছোঁ স্বয়ং তেওঁই দেখুৱাইছে যে মোৰ সমস্ত আছে কিন্তু মোৰ একোৱেই নাই পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণই জন্ম গৈছে মাতৃ আছে পতাশালত পিতৃ আছে পতাশালত নিজেই দৈৱকী যশোৱাৰ ঘৰত গৈ মা যশোৱাৰ ঘৰত তেখেতে গৰু চৰাই ডাঙৰ হৈছে এইবিলাক হৈছে এটা এটা দৃষ্টান্ত আমাক দেখুৱাইছে আচলতে ঈশ্বৰক যোনে একাত্মভাৱে আৰাধনা কৰে বা ধ্যান কৰে বা ঈশ্বৰক আমি বিচাৰিলে মনৰ পৰা অহংকাৰ আমি বাদ দিব লাগিব মোৰ ইমান টকা পইচা ইমান বিদ্যাসাগৰ মই চেয়াৰমেন মই আমুক তামুক এইবিলাক যদি অহংকাৰ থাকে তেতিয়াহ'লে ঈশ্বৰক আৰাধনা কৰি একো লাভ নাই গতিকে মই সকলোকে অনুৰোধ কৰিম যে আমাৰ যি মনৰ এইবিলাক ভাৱ আমি সমস্ত ত্যাগ কৰিব লাগিব ত্যাগ কৰি আমি ঈশ্বৰক একান্তভাৱে বিচাৰিলে নিশ্চিতভাৱে আমি পাম আৰু আজিৰ যি উদ্দেশ্যৰে এই সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে আৰু মোক উদ্বোধক হিচাপে মাতিছে মই অনুভৱ কৰিছোঁ